পূজাৰ বন্ধ, গতিকে আমাৰ পৰিয়ালটো আলোচনা কৰিলোঁ যে আমি অলপ ফুৰিবলৈ যাওঁ। ভাবিলোঁ মিৰিকলৈ যাওঁ। প্ৰথমতে ভাবিছিলোঁ দাৰ্জিলিঙলৈ যাম, কিন্তু দাৰ্জিলিঙত অকণমান বেছি হিল ছাইড হয় কাৰণে মাৰ অলপ প্ৰব্লেম হয়, তাৰ কাৰণে আমি মিৰিকলৈ ওলাইছোঁ। এয়া ৰাস্তা, মিৰিকৰ ৰাস্তা, খুব ধুনীয়া ৰাস্তা, প্ৰাকৃতিক সৌন্দৰ্য খুবেই চাবলগীয়া, খুবেই আকৰ্ষণীয়, ঠায়ে ঠায়ে ফগ। এই এঠাইত আমি ৰ'লোঁ, ছাইড ভিউ পইণ্ট বুলি কয়। তাত বহুতবিলাক টুৰিষ্ট আছে, তেওঁলোকেও ৰৈ পেলাই সকলোৱে ফটো উঠিছে। আমিও তাতে ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। আৰু তাত এখন খোৱা হোটেল আছে, তাত আমি খালোঁ, চাহ কফি খালোঁ, অকণমান সময় তাত কটালোঁ। খুব ভাল লাগিছে ওপৰৰ পৰা চাবলৈ। এয়া আমি হোটেল পালোঁ। আমাৰ হোটেলখন হৈছে ব্লু লাগুন, খুব আহল বহল পৰিপাটি হোটেল, কিন্তু মিৰিকতকৈ অকণমান ভিতৰ ৰাস্তা, ভিতৰ হ'লে ইমান দূৰ নহয়। দুপৰীয়াৰ কাৰণে তেওঁলোকৰ এখন ডাঙৰ ডাইনিং ৰুম আছে। ডাইনিং হলত তেওঁলোকে আমাক ধুনীয়াকৈ ভাতৰ যোগান দিছে, মানে তেওঁলোকে বনাই দিয়ে, আমি পইচা দিব লাগে। তাৰপিছত আমি এঠাইলৈ ফুৰিবলৈ গ'লোঁ, কাৰণ পিছদিনাখন আমাৰ যোৱা কথা আছিলে, কিন্তু তেওঁলোকৰ দছেৰা থকাৰ কাৰণে ক'লে যে, হোটেলৰ মেনেজাৰজনে ক'লে যে আমি গাড়ী নাপাম। সেইটো কাৰণে সেইদিনাখনি ৰেষ্ট লৈ আমি ওলালোঁ। এয়া মিৰিক মনেষ্ট্ৰী। এয়া আমি বাহিৰৰ চৰা, খুব ধুনীয়া তেওঁলোকৰ আহল বহল আকৰ্ষণীয় পৰিৱেশ, খুব শান্তিপূৰ্ণ জেগা। এয়া আমি ভিতৰলৈ সোমাইছোঁ। তেওঁলোকক সুধি পেলাই গৈছোঁ যে ভিতৰলৈ আমি যাব পাৰিম নে নাই, কিন্তু তেওঁলোকে খুব ধুনীয়াকৈ ক'লে আমি ভিতৰলৈ গৈ চাব পাৰোঁ। আমি ভিতৰলৈ গৈছোঁ, কিন্তু মই নাজানো যে চেণ্ডেল খুলি যাব লাগে, তাৰ কাৰণে মই চেণ্ডেল পিন্ধিয়ে গৈছিলোঁ। কিন্তু মিষ্টাৰে যেতিয়া লিখাখন দেখা পালে যে চেণ্ডেল খুলিব লাগে, মই দৌৰি আহিছোঁ। মই দৌৰি আহি পেলাই চেণ্ডেল খুলি আকৌ ভিতৰলৈ গৈছোঁ। তেওঁলোকৰ এটা বহুত ডাঙৰ এৰিয়া, তাত সৰু সৰু বুদ্ধিষ্টবোৰ থাকে, মানে লামাবোৰ, সৰু সৰু ল'ৰা, তেওঁলোকে চাগে ইয়াতে ট্ৰেইনিং লয় বা তেওঁলোকৰ স্কুল আছে। খুব ভাল লাগে দেখি, খুব শান্তিপূৰ্ণ জেগা। কিন্তু আমি যোৱা দিনাখন অন্য কোনো টুৰিষ্ট যোৱা নাই, আমি অকলে আছিলোঁ। তাৰ কাৰণে মানে ভালো লাগিছে, বেয়াও লাগিছে। ভিতৰত চৰাত আমি চাব পাৰিম নে নাই আমি নাজানো। আমি চুচুক চামাককৈ পৰ্দা দাঙি চাই থাকোঁতে এজন কৰ্মচাৰীয়ে ক'লে যে আপোনালোকে ভিতৰলৈ গৈ চাব পাৰে। সেই গতিকে আমি ভিতৰত সোমাইছোঁ। খুব ধুনীয়া এটা ডাঙৰ হল, তাত ইমান ধুনীয়াকৈ শাৰী শাৰীকৈ বস্তুবোৰ সজাই ৰখা আছে, দেখিলেই মানে একেবাৰে মনোমোহা দৃশ্য এটা। চাই থাকিব মন যায়। ইমান ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে, ক'তো অকণো খুঁত নাই। খুব ধুনীয়া এটা আলোকসজ্জা, খুঁটাবোৰতো খুব ধুনীয়া আকৰ্ষণীয় মানে চিত্ৰাংকন কৰা আছে। আমি ভাবিছিলোঁ যে ভিতৰত তেওঁলোকে যাবলৈ পাৰ্মিশ্যন নিদিব, কিন্তু তেওঁলোকে নিজেই ক'লে যে ভিতৰলৈ গৈ আপোনালোকে চাব পাৰিব। সেইকাৰণে আমি ভিতৰলৈ সোমালোঁ, কিন্তু ভিতৰখন যে ইমান ডাঙৰ আমি দেখি অবাক হৈ গৈছোঁ। এইটো মিৰিকৰ মনেষ্ট্ৰীটো চাবলগীয়া খুব আকৰ্ষণীয় বস্তু। প্ৰত্যেকটা বস্তুৱে তেওঁলোকে শাৰী শাৰী সেই পৰিপাটিকৈ ৰাখিছে। মোৰ শাহু মা চাই আছে। ইয়াতে কিছুমান বস্তু আছে, তেওঁলোকে ইয়াতে টাচ কৰিবলৈ মানা কৰিছে, সেইখিনি লিখি থোৱা আছে। এইবোৰ খুব ধুনীয়াকৈ সজাই ৰাখিছে, চুবলৈ নিদিয়ে। আমি দূৰৰ পৰাই চাইছোঁ। এই মনেষ্ট্ৰী বাহিৰৰ চৰা, তাত সৰু ল'ৰাবোৰৰ লগত ফটো উঠিম বুলি ভাবিছোঁ, কিন্তু সিহঁতে মানে ফটো উঠিব নোখোজে। ওচৰলৈ গ'লেই সিহঁতে দৌৰি পলায়।
ইহঁতে চাগে লেংগুৱেজটো বুজি নাপায়, আমাৰ ভাষাটো হয়তো বুজি নাপায় আৰু বা কিবা হয়তো ভয়ো খাব পাৰে। সেইটো কাৰণে ওচৰত গ'লেই সিহঁতে গুচি যায়, দৌৰি পলায়। টাববোৰ বহুত ডাঙৰ ডাঙৰ টাব, তাত ফুল ৰুই থোৱাও আছে। তাকে আমি ঘূৰি পকি চাইছোঁ, খুব ধুনীয়াকৈ ৰাখিছে টাববোৰ শাৰী শাৰীকৈ। ইয়াৰে ওপৰৰ পৰা চাবলগীয়াও ভিউটো বৰ ধুনীয়া, গোটেইখন দেখা পায়। তলৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ আকৰ্ষণীয় বুলি ক'ব পাৰি। এইটো ভিউ পইণ্টৰ ওপৰৰ পৰা ভিডিঅ' কৰা গৈছে। মই তলত আছোঁ, বহুত ওপৰত মোৰ মিষ্টাৰে কৰিছে ভিডিঅ'। তাত তেওঁলোকৰ নিজৰ ড্ৰেছ পিন্ধি বহুতে ফটো উঠিছে। মই ফটো উঠা নাই বা ভিডিঅ' কৰা নাই। ড্ৰেছ পিন্ধি ওপৰত ৰুম এটা আছে, তাতে ড্ৰেছবোৰ পিন্ধে। এয়া মনেষ্ট্ৰীৰ ওপৰৰ পৰা আমি তললৈকে চাইছোঁ। শাৰী শাৰীকৈ থকা ঘৰবোৰ, পাহাৰবোৰ, এটা মনোমোহা দৃশ্য। লেক। মোৰ শাহুমাৰ লগত বহিছোঁ এঠাইত। আমি হোটেলত সোমাইছোঁ কফি খাবলৈ। তেওঁলোকে বাহিৰত এয়া ড্ৰামৰ ভিতৰতো কফিৰ যোগান ধৰে। আমি প্ৰথমতে ভাবিছিলোঁ যে ড্ৰামৰ ভিতৰতে খাম, কিন্তু অকণমান মানুহ বেছি থকাৰ কাৰণে সোমালোঁ তাতে। অকণমান বাহিৰৰ ছাইডটোত হয়, ওচৰত বাথৰুমটো আছে কাৰণে মোৰ অকণমান বেয়া লাগিল। সেইটো কাৰণে ভিতৰতে বহিলোঁ। কিন্তু তেওঁলোকে ষ্টাফ এজন থকা